সাংবাদিক বন্ধুসকল, আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ ইয়ালৈ আহি আমাৰ কথাবোৰ মানে ৰাইজৰ আগত অৱগত কৰিবলৈ কাৰণে যি সুযোগ দিছে। তো কথা হ'ল, দিলীপ নাথ ডাঙৰীয়াই যে সংবাদমেলৰ যোগেদি যিখিনি তেখেতে আপত্তি দৰ্শাইছে সেইখিনি সম্পূৰ্ণ ভুল। তেখেতৰ মনোবৃত্তিটো একচুৱেলি তেখেতৰ হৈছে ঈৰ্ষা। সঁচা কথা ক'বলৈ গ'লে ঈৰ্ষান্বিত মানুহ, কাৰণ এই অঞ্চলত যে জনজাতি ভূমিপুত্ৰ জনজাতিসকলে আজি ইমান দিনৰ পৰা বসবাস কৰি আছে আৰু ভালকৈ খেতি বাতি কৰি মানে সুখেৰে জীৱন যাপন কৰি আছে, এইটো তেখেতৰ মানে মানি ল'ব পৰা নাই তেখেতে। সেইকাৰণে পাকে প্ৰকাৰে সকলো সময়তে এই অঞ্চলৰ মানুহক মানে বিশেষকৈ খিলঞ্জীয়া অঞ্চল মানে ইফালে হুকৰাজুলিৰ পৰা আপ টু গহপুৰলৈকে গোটেই শোণিতপুৰ মানে অবিভক্ত শোণিতপুৰ জিলাৰ উত্তৰ অঞ্চলত বসবাস কৰা জনজাতি অকল বড়ো নহয়, যিখিনি বড়ো, ৰাভা, চাওতাল এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে খিলঞ্জীয়া, কোচ এনেকৈ খিলঞ্জীয়া মানুহ বসবাস কৰি আছে ইয়াত। বহুতৰে মাটি এলটমেণ্ট হৈছে যদি ফৰেষ্ট ভিলেজ হিচাপে, কিন্তু বহুতৰে মাটি আজিলৈকে এলটমেণ্ট হোৱা নাই। তো চৰকাৰে যিটো নেকি 2006 চনৰ বন আইন শিডিউল ট্ৰাইব এণ্ড আদাৰ ট্ৰেডিশ্যনেল ফৰেষ্ট ডুৱেলাৰ এক্ট 2006 সেই বিল মতে চৰকাৰে ইয়াত ভূমি দিবলৈ ওলাইছে, এলটমেণ্ট দিবলৈ ওলাইছে, কিছু সংখ্যক মানুহক দিছেও। তো ইয়াত মানে তেখেতে আপত্তি দৰ্শাইছে, RTI কৰিছে। RTI কৰাটো তেখেতৰ এটা মানে পেচাত পৰিণত হৈছে। এটা স্কুল বনালেও RTI, পদ এছোৱা বনালেও RTI, যিকোনো ক্ষেত্ৰতে RTI মানে তথ্য জনাৰ অধিকাৰটো তেখেতৰ আজিৰ তাৰিখত তেখেতৰ মানে পইচা কামোৱাৰ, টকা আহৰণ কৰাৰ এটা মানে কি বুলি ক'ব, এটা মিনছ, এটা আহিলাত পৰিণত হৈছে। আজি এই অঞ্চলত সৰ্বশিক্ষা আঁচনিৰ অধীনত 42খন স্কুলৰ পৰা 5,000কৈ টকা তেখেতে 2010-11-12 এই সময়ৰ ভিতৰতে তেখেতে লৈছে। আৰু এই অঞ্চলত যিটো চেন কেবল ৰাস্তা চাৰিটা ৰাস্তা চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিল, তাতো তেখেতে কমিশ্যন লৈছে। আৰু প্ৰত্যেকটা ক্ষেত্ৰতে আজি এই অঞ্চলৰ যিখিনি খিলঞ্জীয়া মানুহ আছে, মানুহখিনিক অতিষ্ঠ কৰি ৰাখিছে। অকল এই মানুহখিনিকে অতিষ্ঠ কৰা নহয়, আজি DC অফিচ, আজি ফৰেষ্ট DFO অফিচ, ৰেঞ্জাৰ অফিচ, সকলোকে মানে অতিষ্ঠ কৰি ৰাখিছে। এনেকুৱা অতিষ্ঠ কৰি ৰাখিছে মানে সীমা চেৰাই গৈছে। গতিকে তেখেতক সকীয়াই দিব বিচাৰিছোঁ যে তোমাৰ অতিৰঞ্জিত হৈ গৈছে, গতিকে অলপ সাৱধান হৈ যোৱা, নহ'লে তোমাৰ কপালত দুখ আছে ভাই। সকলো ক্ষেত্ৰতে ইমান সহ্যৰ এটা সীমা থাকে, সীমা পাৰ হৈ গৈছে। এই অঞ্চলৰ মানুহৰ প্ৰতি তোমাৰ কিহৰ ইমান ঈৰ্ষা, কিহৰ ইমান হিংসা? এই অঞ্চলৰ যদি খিলঞ্জীয়া জাতিৰ মানুহখিনিয়ে, ভূমিপুত্ৰ জনজাতিৰ মানুহখিনিয়ে যে খেতি কৰি খাবলৈ কাৰণে মাটি এডৰা পায়, তাতে তোমাৰ কি ক্ষতি, তাতে তোমাৰ কি যায় আহে? চৰকাৰৰ আইন আছে, 2006 চনতে আইন পাছ কৰিছে। সেই আইন মতে ৰাইজে যি পাবলগীয়া আছে পাব। আৰু ভুৱা তথ্য দি পেলাই ইয়াত ভূমি লৈছে বুলি, ভূমি গ্ৰহণ কৰিছে বুলি তুমি যি আপত্তি দৰ্শাইছা, এতিয়া অলপ আগতে দেখুওৱা হ'ল যে গোটেইখিনি তথ্য পাতি আমাৰ হাইকোৰ্ট, সুপ্ৰিম কোৰ্টৰ পৰা আদি কৰি ভোটাৰ তালিকাৰ আদি কৰি সকলো আমাৰ 2006 চনৰ বহু আগৰ পৰাই আছে। এই অঞ্চলত 95 চনৰ পৰা ইয়াত মানে মানুহে বসবাস কৰি আছে। তো সকলো সময়তে এনেধৰণৰ মনোবৃত্তি লৈ থকাটো উচিত নহয়। এইটো তুমি এইটো পৰিহাৰ কৰাটো ভাল। তোমাক আজিৰ এই মিডিয়াৰ যোগেদি সকীয়াই দিব বিচাৰিছোঁ। ধন্যবাদ। সৰু সৰু পকী ঘৰবোৰ বনাইছিলে, বিল্ডিং গ্ৰাউণ্ড হৈছিলে, সেই সময়ত তেখেতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কোনোবা এজনৰ লগত
তেখেত আহিছিল, আহি পেলাই দেখিলে যে বাপ এই বনাঞ্চলত পকীঘৰ কেনেকুৱা হ'ল, ক'ৰ পৰা মানে মাটি পালে, কেনেকুৱা হ'ল। লগে লগে তেখেতে মানে RTI মাৰি দিলে। RTIটো তেখেতে খালি পইচাৰ কাৰণে, যেতিয়া প্ৰত্যেকখন স্কুলৰ পৰা 5,000 টকা শিক্ষকসকলে মানে নি পেলাই দিলেগৈ, তেতিয়া লগে লগে উইড্ৰ কৰিলে। মানে RTI মাৰোঁতে তেখেতৰ মানে পইচাৰে ধান্দা, ব্লেকমেইলিং। পইচা পালেই তেখেতে আপোচ, পইচা নাপালে মানে RTI। যিকোনো ক্ষেত্ৰতে হওক, ৰাস্তা পদূলি স্কুল, কোনোবা যদি মানে ঘৰ এখন বনাইছে তাতো মানে RTI, খালি RTI। তেখেতৰ এই তথ্য জনাৰ অধিকাৰটো তেখেতে পইচা কামৰ এটা মানে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি আছে। তেখেতে মানে মিছ ইউজ কৰি আছে, অপব্যৱহাৰ কৰি আছে, খালি মাত্ৰ টকাৰ কাৰণে। সকলো ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে। এই ক্ষেত্ৰত আপুনি চৰকাৰক কি জনাব? চৰকাৰ ক'ব যে তেখেতে যিটো আইন এইটো মিছ ইউজ কৰি আছে, অপব্যৱহাৰ কৰি আছে। গতিকে চৰকাৰে চোকা দৃষ্টি ৰাখিব লাগে আৰু তেখেতৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে। আইন, ধন্যবাদ। এই আইনটো তেখেতৰ টকা কমোৱাৰ মানে পইচা কমোৱাৰ, মানুহক ব্লেকমেইলিং কৰাৰ এটা মানে অস্ত্ৰ, তেখেতে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। গোটেই অঞ্চলৰ মানুহক ব্লেকমেইলিং কৰা, গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ DFO ৰেঞ্জাৰৰ পৰা আৰম্ভ কৰি DC অফিচাৰ বিভিন্ন কৰ্মচাৰীক ব্লেকমেইলিং কৰি ভয় দেখুৱাই RTI মাৰি খালি টকা। আজি তেখেতৰ যেনেকুৱা ধৰণৰ জীৱন যাপন কৰি আছে, গাড়ী ঘোঁৰা ঘৰ বাংলা কৰি পেলাই, ক'ত টকা পাইছে ইমান, ক'ৰ পৰা টকা কামাইছে, কিহৰ ইনকাম আছে, সব মানুহক ব্লেকমেইলিং কৰি এই তথ্য জনাৰ অধিকাৰ যিটো আইন, সেই আইনটো তেখেতৰ স্বাৰ্থত মিছ ইউজ কৰি পেলাই অপব্যৱহাৰ কৰি আছে তেখেতে। গতিকে প্ৰশাসনেও তেখেতৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগে বুলি মই প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু আমাৰ ফালৰ পৰা ইউনাইটেড ফৰাম অফ এক্স NDB সংগঠনৰ ফালৰ পৰা তেখেতক সকীয়াই দিব বিচাৰিছোঁ। তেখেতে নিজকে শুধৰাই লওক আৰু এই অঞ্চলৰ ৰাইজৰ বিৰুদ্ধে যোৱাটো এই অঞ্চলৰ ৰাইজৰ হাজাৰ হাজাৰ ৰাইজৰ অভিশাপ লোৱাৰ পৰা আঁতৰত থাকক। ধন্যবাদ।